সন্ধিয়া হ'লে মনত পৰে চাহ খাবলৈ আৰু আজি ভাবিলোঁ চাহৰ লগত কেক খাওঁ সেয়েহে কেক এটা বনাওঁ বুলি ভাবিছোঁ আৰু আপোনালোককো দেখাওঁ বুলি ভাবিছোঁ আৰু লগতে এটা টিক্স দিওঁ বুলি ভাবিছোঁ যিটো টিক্স এপ্লাই কৰিলে কেকটো বহুত বেছি ছফ্ট হয় বহুত ফ্লাফি হয় আৰু খাবলৈ বহুত টেষ্টি হয় আপোনালোকেও এপ্লাই কৰিব পাৰে চাই থাককচোন ভিডিঅ'টো মইনো কেনেকৈ কেক বনাওঁ কেক বনাবৰ বাবে আমাক প্ৰয়োজন হ'ব ৰিফাইণ্ড ময়দা 150 গ্ৰাম আছে ইয়াত চেনি আধা কাপ বেকিং পাউডাৰ বেকিং সোডা দৈ গাখীৰ আৰু অলপ ড্ৰাই ফ্ৰুটছ এতিয়া প্ৰথমে আমি এটা পাত্ৰত ডিম দুটা এটা এটাকৈ ভাঙি লৈছোঁ তাৰপিছত আমি চেনিখিনি দি দিম আৰু লগতে একে পৰিমাণত ৰিফাইন তেল আমি দি দিম ৰিফাইনখিনি দি দিয়াৰ পিছত সেইখিনি আমি ভালদৰে মিক্স কৰি ল'ম একেবাৰে ভালদৰে মিক্স নোহোৱালৈকে ভালদৰে মিলি নোযোৱালৈকে বস্তুখিনি আমি মিক্স কৰি থাকিম এতিয়া লাগিব আমাক ময়দা 150 গ্ৰাম লৈছোঁ মই ইয়াত কিমান পৰিমাণৰ ল'ব লাগিব সকলো লিখাই আছে আৰু ময়দাখিনিৰ লগতে আমি দি দিম 1 টিস্পুন বেকিং পাউডাৰ এখন 1 টিস্পুনৰ চামুচ হয় 1 টিস্পুন আমি ইয়াতে বেকিং পাউডাৰ দি দিছোঁ আৰু অকণমান বেকিং সোডা দিম বেছি নিদিওঁ অকণমান দিম তাৰপিছত এই সকলোখিনি এখন চালনীৰে আমি চালি চালি মিক্স কৰি দিম এয়া চালনীয়ে চলা হৈ গৈছে এতিয়া মিক্স কৰি দিম ভালদৰে আৰু এতিয়া আমি ইয়াতে দি দিম দৈটো অপশ্যনেল হয় যদি আপুনি কেক বনাওঁতে মিশ্ৰণটো দৈ দি দিয়ে তেনেহ'লে কেকটো বহুত বেছি ছফ্ট হয় বহুত ফ্লাফি হয় আৰু খাবলৈও বহুত বেছি টেষ্টি হয় সেয়েহে ঘৰত দৈ থাকিলে মই কেক বনাওঁতে দৈ ব্যৱহাৰ কৰোঁ এতিয়া আমাৰ প্ৰায় ৰেডি হৈয়ে গৈছে এতিয়া আমি ইয়াতে অকণমান গাখীৰ দি দিম গাখীৰখিনি দি ভালদৰে ফেটি ল'ম ফেটা হৈয়ে গৈছে এতিয়া আমি কেক বনাবলৈ লোৱা বাচনটোত অলপ ৰিফাইন সানি ল'ম এইদৰে চাৰিওফালে ধুনীয়াকৈ আমি ৰিফাইনখিনি সানি ল'ম ৰিফাইন সানা হৈ গৈছে এতিয়া তাৰ ওপৰত অলপ ময়দা ছটিয়াই দিছোঁ এনেকৈ ময়দা ছটিয়াই চাৰিওফালে ঘূৰাই ঘূৰাই ময়দাখিনি ছটিয়াই ল'ম যাতে চাৰিওফালে ময়দাখিনি লাগি যায় এনে কৰিলে সোনকালে কেকটো ওলাই আহে এতিয়া ইয়াতে আমি বেটাৰখিনি দি দিছোঁ বেটাৰখিনি দি দিয়াৰ পিছত এনেকৈ কেকৰ বাচনটো অলপ জোকাৰি ল'ব লাগে যাতে ভিতৰত থকা এয়াৰ যিবিলাক সোমাই আছে সেইবিলাক বাহিৰ ওলাই আহে আৰু কেকটো যাতে ধুনীয়া হয় আৰু ওপৰত ডেক'ৰেশ্যনৰ কাৰণে মই অলপ ড্ৰাই ফ্ৰুটছ দি দিম কাজু আলমণ্ড এনেকৈ অলপ কাটি কাটি দি দিছোঁ কিচমিচ দিয়া হৈ গৈছে আৰু ৰেডি হৈ গ'ল এতিয়া আমি অভেনটো অন কৰি ল'ম অন কৰি 180 ডিগ্ৰীত 10 মিনিট সময় আমি অভেনটো গৰম হ'বলৈ দিম
তাৰপিছত আমি কেকটো ভৰাই দিম। অভেনটো গৰম হৈ গ'ল, এতিয়া আমি কেকৰ বাতিটো ভৰাই দিছোঁ। এনেকৈ আৰু 35-40 মিনিটত আমাৰ কেকটো ৰেডি হৈ যাব। এয়া চাওকচোন, কেকটো ইমান ধুনীয়াকৈ হৈ উঠিলে আৰু সন্ধিয়া চাহৰ লগত খাই দিলোঁ। ওচৰৰ খুৰী এজনীক দি আহিলোঁ অলপ কেক, আৰু খুৰীয়ে এগালমান মিঠাই দি পঠালে আৰু সন্ধিয়াৰ চাহৰ জুতি হৈ গ'ল। চাহ তাহ খাই হৈ গ'ল বাৰু। এতিয়া কেকটো খাবলৈ ভাল হ'ল বুলি কৈছে বাৰু সকলোৱে, আৰু সঁচাকৈ খাবলৈ ভাল হৈছিলেও। এইখিনিতে আপোনালোক সকলোলৈ বহুত বহুত ধন্যবাদ ভিডিঅ'টো শেষলৈ চোৱাৰ বাবে। আৰু কেনেকুৱা পালে জনাবচোন কমেণ্ট কৰি, আৰু যদি ভাল পালে তেনেহ'লে ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। ধন্যবাদ।